হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক লৈ যাম এই ভিডিঅ'টোৰ জৰিয়তে শিৱসাগৰলৈ বুলি। অসমৰ প্ৰাচীন ঠাইসমূহৰ ভিতৰত শিৱসাগৰ নগৰ অন্যতম, কিয়নো শিৱসাগৰ আছিল এসময়ত অসমৰ প্ৰাণকেন্দ্ৰ। আহোম স্বৰ্গদেউসকলে ইয়াৰ পৰা সমগ্ৰ অসম শাসন কৰিছিল। বন্ধুসকল, শিৱসাগৰ বুলি ক'লে হয়তো আপোনালোকৰ মাজৰে কিছু লোকৰ মনলৈ আহে নিশ্চয় ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, শিৱসাগৰ পুখুৰী, চৰাইদেউ ইত্যাদি। হয় বন্ধুসকল, আজি আমি তাৰে ভিতৰত এই ভিডিঅ'টোত আলোচনা কৰিম মই বা আপুনি বহু নজনা কথা শিৱসাগৰৰ শিৱদৌল আৰু শিৱসাগৰৰ পুখুৰীৰ বিষয়ে। গতিকে বলক সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই দীপক আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আমিবোৰ গাঁৱলীয়া। শিৱসাগৰ পুখুৰীটো সমগ্ৰ অসমৰ ভিতৰতে এটা উল্লেখযোগ্য পুখুৰী। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত তেওঁ দ্বিতীয়গৰাকী কুঁৱৰীয়ে বৰৰজা ৰাজদণ্ড হাতত লৈ এটা বৃহৎ নিৰ্মল পানীৰ পুখুৰী অৰ্থাৎ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাম হাতত লৈছিল। পুখুৰীটো সম্পূৰ্ণ মাটিকালি 194 পুৰা 2 বিঘা 2 কটা 2 লেচা। এই শিৱসাগৰ পুখুৰীৰ পাৰতে শিৱদৌল অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বৰৰজা পাতিছিল। এই কুঁৱৰীগৰাকীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই দৌল অসমৰ আটাইবোৰ শৈত্যকী মন্দিৰৰ ভিতৰত ওখ আৰু ডাঙৰ দৌল। এই দৌলৰ উচ্চতা 120 হাত আৰু দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা 7.5 ফুট। ধন্যবাদ। বন্ধুসকল, যদি আপুনি আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে আমি আপোনালোকৰ বাবে লৈ অহা নতুন ভিডিঅ'বোৰ আপুনি আগতীয়াকৈ উপভোগ কৰিব পাৰিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱা আশাৰে তেতিয়ালৈকে ঘৰতে থাকক আৰু সুৰক্ষিত থাকক।